হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি আমি ইয়াৰ পিছফালে খানা খাম বুলি ভাবিছোঁ। খানা খোৱা মানুহ হৈছে 3জন। আমি ত্ৰিদীপ, তন্ময় আৰু মই। এয়া দেখিছে, এইফালে তন্ময়ে লাগি আছে কটা বচাত। এইবিলাক পিঁয়াজ কাটি আছে। এইফালে দেখুৱাই দিওঁ, এয়া দেখিছে পিঁয়াজ কাটি আছে আৰু এইফালে মাংস উতলি আছে। আৰু এইফালে আনিছোঁ আমি মাংস পুৰিবৰ কাৰণে। অলপ মাংস আমি পুৰি খাম, সেইবাবে লৈ আহিছোঁ এয়া শলাত ভৰাই পুৰিম। তিনিডাল খাম ধুনীয়াকৈ মস্তিকৈ। তো এতিয়া আপোনালোকে চাই থাকক ব্লগটো লাষ্টলৈকে, কোনো স্কিপ নকৰাকৈ। আৰু এইফালে খানা আইটেম হৈছে ৰুটি আৰু মাংস। আৰু এইফালে তন্ময়ে ৰুটি বেলা ষ্টাৰ্ট কৰিছে। এইফালে দেখিছে ৰুটি বেলা, আপোনালোকে দেখুৱাম ৰুটি কি চাইজ হয় চাব একবাৰ। ৰুটিৰ চাই থাকক, ই এতিয়া বেলিবলৈ ষ্টাৰ্ট কৰিছে। এইফালে আমাৰ খানা হৈ গ'ল ৰেডি, ৰুটি মাংস। আৰু এইফালে ত্ৰিদীপ তন্ময়ে খাই আছে, আৰু এইফালে ময়ো ইয়াৰ খাই আছোঁ। আৰু ব্লগটো ইমানখিনি আছিলে। যদি ব্লগটো অকণমানো চাই ভাল পালে তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।